Hello everyone, welcome back to my channel. তো বহুতে কৈছিলে যে আমাৰ যিখন লুচেন জিকে আছে লুচেন জিকেখনৰ ৰিভিউ লাগে বুলি কৈছে বুক ৰিভিউ লাগে বুলি কৈছিলে তো এখানে আজি ভিডিওটো বনাইছো দামটো আপোনালোকে দেখিবলৈ পাইছে 315 টকা আছে কিন্তু আপোনালোকে অনলাইনতো কিনিব পাৰে অনলাইনৰ এটা ধুনিয়া ডিসকাউন্ট দামত পাই যাব তারপর ইয়াত কন্টেন্ট বুক কি আছে আমি কন্টেন্ট বুক চাবলৈ যদি যাওঁ আমি ইন্ডিয়ান হিষ্ট্রি আছে ওয়ার্ল্ড হিষ্ট্রি আছে ইন্ডিয়ান হিষ্ট্রি ওয়ার্ল্ড হিষ্ট্রি আমাৰ যিখিনি মেইন টপিক আছে সব আছে জিওগ্ৰাফি আছে ওয়ার্ল্ড জিওগ্ৰাফি ইন্ডিয়ান জিওগ্ৰাফি পলিটি আছে এনভায়ৰনমেন্টৰ ওপৰত আছে ইকোনমিক্সৰ ওপৰত আছে আমাৰ যি ইন্ডিয়ান ইকোনমিক্সৰ ওপৰত আছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বিভিন্ন টপিক আছে ধুনীয়া সুন্দৰ বুক আপোনালোকে অফলাইন কিনাৰ আগত মানে অনলাইনত এবাৰ চেক কৰি ল'ব পাৰে ফ্লিপকাৰ্ট বা এমাজন যিহতে নহওক মানে অনলাইনত এবাৰ চেক কৰি চাব সস্তাতে পাই যাব আৰু এটা প্ৰশ্ন মোক খুব সুধি থাকে যে আমাৰ যিখন লুচেন জিক আছে সেই লুচেন জিকখনত মানে ইংলিছত থাকে নে আছামিছত থাকে মই ক'ব বিচাৰোঁ যে তেওঁলোকক আমাৰ যিখন লুচেন জিক আছে সেই গোটেইখিনি ইংলিছৰে এটা আছামিজ নাথাকে ইংলিছতে থাকে ইংলিছত সকলো তথ্য পাই যাব কিন্তু আছামিজত নাথাকে আৰু এটা কমেন্ট আছিলে যে আমাৰ যি আগন্তুক 22টা ভ্যাকেন্সি আছে 22টা ভ্যাকেন্সিৰ কাৰণে বুক লিষ্ট লাগে বুলি কৈছিলে বুক লিষ্টখনৰ মই কথাটো ক'ব বিচাৰোঁ যে বুক লিষ্টখনৰ মই ভিডিও এটা বনাইছিলোঁ কিন্তু বেছি দীঘল হৈ গ'ল আৰু সেইকাৰণে মই আকৌ হেতু ডিলিট কৰি আকৌ এটা নতুনকৈ ভিডিও ৰেকৰ্ডিং কৰিছোঁ তো এই ভিডিও অতি সোনকালে পাই যাব যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই লাইক এটা কৰি থৈ যাব আৰু আপোনালোকক কিবা যদি মানে ইম্পৰ্টেন্ট আছে কমেন্ট কৰিব পাৰে মই ভিডিও বনাবলৈ চেষ্টা কৰিম তাইলৈ মানে ধন্যবাদ